হেল্ল' আজি জুলাইৰ 7 তাৰিখ 2024 চন মই যুগল কলিতাই কৈছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা। চৌহদ দেখিছেনে? চৌহদৰ আমাৰ এটা অফিচৰ সন্মুখত এটা দীঘল শিং থকা পহু ওলাইছে, হৰিণা ওলাইছে আৰু ফুল খাই আছে। এইটো হ'ল আমাৰ কেম্পাছৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং, মেইন হল লিখা আছে। মই কল'ৰ স্প্ৰিংছ পৰা কৈছোঁ, ইউনিভাৰ্চিটি অফ কল'ৰাডো। আৰু দেখুৱাইছোঁ অকণমান চাৰিওফালে। অভাৰ চাওক, হেৰিটো যাবলৈ আৰম্ভ কৰিছে জন্তুটো। ই ফুল খাই ভাল পায়, ফুল খাইছে, ফুলৰ গছবিলাক। এইটো হ'ল আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং। তাৰপিছত অন্যান্য কিবা বিল্ডিং আছে। মই বাৰু খোজকাঢ়ি গৈ আছোঁ, মই আমাৰ মাজত খোজকাঢ়িবলৈ ওলাই আহিছোঁ। তাত দেখুৱাম আজি অকণমান, বহুত দিন দেখুওৱা নাই আকৌ আপোনালোকক। গতিকে এইটো আমাৰ এডমিশ্যন লোৱা বিল্ডিং, নামভৰ্তিৰ বিল্ডিং। এইটো তাৰ তলেদিয়ে মই যাম। এখন তলৰ মহলাৰ খোলা আছে, ইয়াত যাব পাৰি। মই গৈ আছোঁ। এইটো মানে আমাৰ চৌহদৰ এটা মূৰত আছে, গতিকে মূল চৌহদত নাই। মই চৌহদৰ মাজেদি গৈ আছোঁ, এটা মূৰত আচলতে গৈছোঁ। এইটো খোজকাঢ়িবলৈ ওলাই আহিছোঁ, এনেই কামত বহি আছিলোঁ গোটেই দিনটো। এতিয়া প্ৰায় 2টা বাজিবৰ হৈছে। এইটো পিছফালৰ পৰা দেখুৱাইছোঁ আমাৰ নামভৰ্তিৰ বিল্ডিংটো। এইটো হ'ল কেম্পাছ ছাৰ্ভিচেছ বুলি কৈছে, মানে ইয়াত মেইনটেনেঞ্চ বিল্ডিং। এইটো মই দেখুৱাম বাৰু, আজি গৈ আছোঁ খোজকাঢ়ি। মই পাহৰি আছিলোঁ আপোনালোকক আমাৰ কেম্পাছটো দেখুৱাবলৈ। সন্মুখেদি এটা ডাঙৰ ৰাস্তা আছে, কয় অষ্টিন ব্লাফছ পাৰ্কৱে। অষ্টিন ব্লাফছ পাৰ্কৱে, এই ৰাস্তাটো দেখিছে নেকি অকণমান দূৰত? এইটোৱেই ৰাস্তাটো, ডাঙৰ ৰাস্তা, বেছ বহুত গাড়ী অহা যোৱা কৰি থাকে। ইয়াত গাড়ী পাৰ্কিঙৰ বহুতবিলাক ঠাই আছে। এইফালে আমাৰ ৰাস্তাটো গৈ আছে, এইটো পূবলৈ গৈ আছে। ইয়াত আমাৰ সিফালে মাজে মাজে কেম্পাছৰ ভালেখিনি বিল্ডিং আছে। এতিয়া মই পশ্চিমলৈ যাম। পশ্চিমত পাহাৰ এটা আছে, এইটো কয় ৰকি মাউণ্টেইন পৰ্বত, দেখিছে নেকি দূৰত? আৰু কি হৈছে, ইয়াত আমাৰ ইয়াৰ পৰা প্ৰায় 50 মাইল দক্ষিণে বনজুই লাগি আছে পুৱেবলো বুলি ঠাইখনত। সেইকাৰণে আজি প্ৰায় এসপ্তাহমান হ'ল পূৰা ধোঁৱা কোৱা হৈ আছে গোটেইখন। আৰু এইখন ঠাই কল'ৰ স্প্ৰিংছ বহুত ঠাণ্ডা ঠাই, গতিকে ফুল চুল হয় অলপ, অসম্ভৱ ফুল চুল নহয় ইয়াত। কাৰণ ফুল হ'বলৈ মে' মাহৰ পৰা অক্টোবৰ মানৰ ভিতৰত যি হয় আৰু 5-6 মাহমানৰ ভিতৰত, বাকীখিনি সময় বেছ ঠাণ্ডা। এইটো আমাৰ এডমিশ্যন বিল্ডিং আৰু এডমিনিষ্ট্ৰেশ্যন বিল্ডিঙৰ আগত মই ঘূৰি আহিলোঁ। এইটো ৰাস্তাটো, তাত বহুত গাড়ী গৈ আছে, দেখিছে? অহা যোৱা কৰি আছে গাড়ী। ইয়াত কিবা এটা আৰু এটা ঘৰ বনাই আছে, সেইটো দেখুৱাইছে। ঘৰটো আধা বনোৱা হৈছে। এইটো সেই দূৰত দেখিছে সন্মুখত, এইটো আমাৰ বিজনেছ স্কুলৰ বিল্ডিংটো। মই বাৰু দেখুৱাম যদি পাৰোঁ ওচৰৰ পৰা। ওচৰলৈ নাযাওঁ আৰু অলপ দূৰ আছে, কিন্তু আৰু অলপ বেছি ভালকৈ দেখিব পাৰোঁ গছবিলাকৰ পৰা আঁতৰ হ'লে। আৰু সন্মুখত যিটো বিল্ডিং আছে, এইটো হ'ল আমাৰ কেমেষ্ট্ৰি বিল্ডিং। কেমেষ্ট্ৰি আৰু ৰসায়ন বিজ্ঞানৰ অট্টালিকা। আৰু চাওঁ বাৰু, এই ৰাস্তাটো এতিয়া ভালকৈ দেখিছে নেকি অকণমান? এইটো কেম্পাছৰ ভিতৰত আছে, কিছুমান এনেকুৱা ট্ৰাফিক চাৰ্কল আছে, কিন্তু বাহিৰত ৰাস্তাটো। বিজনেছ স্কুল বিল্ডিংটো ভালকৈ নেদেখিব ইয়াৰ পৰা, সেই ভিতৰত লুকাই আছে গছৰ মাজত। আৰু গৈ আছোঁ এতিয়া মই
খোজকাঢ়ি বাটত গৈ আছোঁ ফুটপাথত গৈ আছোঁ আৰু এই কেমিষ্ট্ৰি বিল্ডিংটো ওলাব সন্মুখৰ পৰা কেমিষ্ট্ৰি বিল্ডিংটো আৰু মই তেনেকৈ ক'লোঁ ঘাঁহবিলাক ভালকৈ ধুনীয়াকৈ ৰাখে বহুত গাড়ী ইয়াত কাম কৰা মানুহ প্ৰফেচাৰ তাৰপিছত ছাত্ৰ ছাত্ৰী বহুতে গাড়ী লৈ আহে আমাৰ ইয়াত যদিও হোষ্টেল আছে ইউনিভাৰ্চিটিখনত বিশ্ববিদ্যালয়খনত প্ৰায় 11-12,000 ল'ৰা ছোৱালী আছে তাৰ ভিতৰত 3,000 মানুহ থাকে এইটো কেমিষ্ট্ৰি বা ৰসায়ন বিদ্যাৰ কোঠা অট্টালিকাটো বিল্ডিংটো চেণ্টেনিয়েল হল নাম দিয়া আছে এইটো নতুন বিল্ডিংটো বনাই আছে নাজানো কি বনাইছে দেই এইটো কেম্পাছৰ ভিতৰত বাছ চলে এইটো বাছৰ আড্ডাটো ল'ৰা ছোৱালী মানুহ ৰ'বলৈ এইটো চেণ্টেনিয়েল হল ৰসায়ন বিদ্যাৰ কোঠালি কিন্তু সন্মুখত এটা বিল্ডিং আছে সেইটো হ'ল ষ্টুডেণ্ট ইউনিয়ন বা ষ্টুডেণ্ট চেণ্টাৰ আমি বাহিৰৰ পৰাই চাওঁ আৰু ভিতৰত নোসোমাওঁ আজি কেতিয়াবা ভিতৰৰ পৰা দেখুৱাম এইটো আহি আছে ষ্টুডেণ্ট ইউনিয়ন বা ষ্টুডেণ্ট চেণ্টাৰ তাৰ সন্মুখত এটা ৰং বিৰঙৰ ভাস্কৰ্যৰ নিচিনা আছে এইটো নতুন ষ্টাইলত নতুন ধৰণত এইটো দেখুৱাইছে আমাৰ কেম্পাছৰ মেপখন দেখুৱাইছে তাৰপিছত কিছুমান ঠাইলৈ ক'লে কেনেকৈ যাব লাগে এইটোৱেই হ'ল ইউনিভাৰ্চিটি চেণ্টাৰ তাৰ পিছফালে আৰু এটা বগা ধৰণৰ বিল্ডিং আছে তাত খেলা ধূলা কৰিব পাৰে বাস্কেটবলৰ নিচিনা খেলা ধূলা আৰু এইটো হ'ল দেখা যাওক কি লিখা আছে ইয়াত Olympians and Paralympians among us বুলি dedicated May 30, 2023 আমাৰ কেম্পাছ কল'ৰ স্প্ৰিংছত এইখনত ইয়াতে US অলিম্পিক ট্ৰেইনিং চেণ্টাৰ বুলি এটা চেণ্টাৰ আছে কেন্দ্ৰ আছে গতিকে আমাৰ কলেজৰ বহুত ল'ৰা ছোৱালী অলিম্পিকলৈ যায় আৰু কিছুমানে জিকেও এই বছৰ মানে 2026 চনত মই জনামতে জিকিছিলে স্কেটিঙত জিকিছিলে আকৌ মই খোজকাঢ়ি আগুৱাই গৈ থাকিম এইটো হ'ল ইউনিভাৰ্চিটি চেণ্টাৰ লিখা আছে দেখিছে নেকি এইটো মানে ইউনিভাৰ্চিটি চেণ্টাৰ লিখা আছে তাত আৰু তাৰ লগতে এইটো হ'ল ইউনিভাৰ্চিটি চেণ্টাৰ এইফালে হ'ল আমাৰ লাইব্ৰেৰীটো পুথিভঁৰালটো এতিয়া মই পুথিভঁৰালটোৰ কাষে কাষে যাম কিছুমান সময় এই পুথিভঁৰালটোৰ কাষে কাষে গৈ আছোঁ পুথিভঁৰালটো দেখিব এতিয়া দূৰৰ পৰা বাহিৰৰ পৰা এই পুথিভঁৰালটোৰ ওপৰত হেৰি এটা আছে এটা ডাঙৰ ঘড়ী আছে ক্লক টাৱাৰ বুলি কয় এইটো আহি আছে দেখুৱাম এতিয়া আৰু দূৰত বেলেগ বেলেগ বিল্ডিং আছে ইউনিভাৰ্চিটিৰ এইটো হ'ল যিটো সন্মুখত দেখিছে এইটো আমাৰ পুথিভঁৰাল ঘৰটো এইটো এতিয়া ইউনিভাৰ্চিটি চেণ্টাৰ কিন্তু দূৰৰটো অকণমান দূৰৰটো যিটো বহুত আইনা আছে সেই আইনা থকা ঘৰটো হ'ল আমাৰ পুথিভঁৰাল খোজকাঢ়ি গৈ আছোঁ দূৰত পাহাৰটো দেখিছে নেকি অলপকৈ আজি মই কৈছোঁ ধোঁৱা হৈ আছে আমাৰ বনজুই লগাৰ কাৰণে এইটো লাইব্ৰেৰী বিল্ডিং লাইব্ৰেৰী কোনোবা মানুহে
ফুলনিত কাম কৰি আছে খন্তি দি খুচৰি আছে কাম কৰিবলৈ তেওঁলোকে আকৌ সৰু সুৰা গাড়ীত আহে UCCS লিখা আছে সৰু এয়া সৰু সৰু কাম কৰা মানুহৰ গাড়ী এইটো লাইব্ৰেৰী বিল্ডিংটো ওপৰত যে আছে দেখিছে সেইটোৱেই ঘড়ী এতিয়া দুপৰীয়া 2:30 বাজিছে বা আবেলি 2:30 এতিয়া ওপৰলৈ চাব পাৰে ওপৰতলৈ উঠি গৈছে এইটো পাহাৰীয়া ঠাই এইটো হ'ল সন্মুখত এটা ইঞ্জিনিয়াৰিং বিল্ডিং সেই দূৰতো এটা বিল্ডিং আছে সেইটো ইঞ্জিনিয়াৰিং বিল্ডিং দুটা ইঞ্জিনিয়াৰিং বিল্ডিং আছে ওচৰা-ওচৰিকৈ আৰু এটা বিল্ডিং আছে 3টামান ইঞ্জিনিয়াৰিং বিল্ডিং আছে কিন্তু এইটো ইঞ্জিনিয়াৰিং বিল্ডিঙত ইয়াৰ নাম হ'ল অছবৰ্ণ চেণ্টাৰ ইয়াত হেৰিও আছে কি বুলি কয় আপোনাৰ ফিজিক্স পদাৰ্থবিদ্যা আৰু বায়'লজি প্ৰাণীবিদ্যা আছে এইটো দূৰত পাহাৰৰ ওপৰত এইটো এটা ইঞ্জিনিয়াৰিং বিল্ডিং আৰু এইটো 2 নম্বৰ ইঞ্জিনিয়াৰিং বিল্ডিং খোজকাঢ়ি গৈ আছোঁ এইবিলাকো বেলেগ বেলেগ বিল্ডিং এইটো আচলতে সন্মুখত বগা ঘৰকেইটা আমাৰ হোষ্টেল বা ডৰমিটৰী প্ৰায় সৰু ডাঙৰ 10টামান ডৰমিটৰী আছে এইবিলাক ল'ৰা ছোৱালী জানো কিবা ক্লাছৰ পৰা আহিছে নে কিবা কৰি আহিছে সৰু ল'ৰা ছোৱালী দেখোন তেওঁলোকে কিবা চাগে বিশ্ববিদ্যালয়ত কিবা অনুষ্ঠান আচলতে চাগে সেই অনুষ্ঠানলৈ আহিছে মই এতিয়া আগুৱাই গৈ আছোঁ এই সন্মুখত দেখিছে খোলা ঘৰৰ নিচিনা ইয়াত পাৰ্কিং ষ্ট্ৰাকচাৰ ইয়াত প্ৰায় কেইবাশ ভাবিছোঁ 500-600 গাড়ীয়ে পাৰ্কিং কৰিব পাৰে সন্মুখত পোনে যিটো ঘৰ দেখিছে সেইটো হ'ল আমাৰ তাত আমাৰ ধৰক কিবা কিবি ডিপাৰ্টমেণ্ট চাইক'লজি এডুকেশ্যন তেনেকুৱা ডিপাৰ্টমেণ্টবিলাক আছে কিন্তু এইফালে দেখিছে বগা ঘৰকেইটা এইকেইটা হ'ল আমাৰ হোষ্টেল আৰু সন্মুখত এইটো 2 নম্বৰ নে 3 নম্বৰ ইঞ্জিনিয়াৰিং বিল্ডিং কিছুমান ল'ৰা ছোৱালীয়ে কিবা কৰি আছে সৰু ল'ৰা ছোৱালী কাম কৰা ৰাস্তাটো এতিয়া পাৰ হ'ম ইমান পৰা ৰাস্তা পাৰ হোৱা নাছিলোঁ ইয়াত গাড়ী সোমাব নোৱাৰে লেখা আছে UCCS authorized vehicles only beyond this point dismount zone end কিছুমান ঠাইত চাইকেলো চলাব নোৱাৰে এইটো এটা বিল্ডিং য'ত মইতো ক'লোঁ যে মনোবিজ্ঞান অৰ্থনীতি আদি ডিপাৰ্টমেণ্টবিলাক আছে কলম্বাইন হল বুলি কয় আৰু এইটোতে দেখিছে এটা বাট গৈছে খোজকঢ়া বাট এইটো গৈছে আমাৰ কিছুমান হোষ্টেলৰ সন্মুখেদি হোষ্টেলবিলাক দুঠাইত আছে এইটো ঠাইত 10টামান হোষ্টেল আছে আৰু অকণমান দূৰত আৰু 10টামান হোষ্টেল আছে এইটো এটা হোষ্টেল দেখুৱাই দিছোঁ কিন্তু এতিয়া ল'ৰা ছোৱালী নাই গৰমৰ বন্ধ চব ঘৰলৈ গৈছে পিছফালে পাহাৰটো দেখিছেনে লেখা আছে UCCS fuel success এইটো এটা কিবা এটা হোষ্টেল ইয়াত 2টামান আছে বহুতো হোষ্টেল আছে সৰু হোষ্টেল মানে এটাত চাগে ভাবিছোঁ 100-120টা 150টা ল'ৰা ছোৱালী থাকে মই সোমাইছোঁ কিন্তু হিচাপ নাই কিমান ল'ৰা ছোৱালী থাকে হোষ্টেলত এইটো বেলেগ এটা হোষ্টেল এই পিছফালে আৰু এটা হোষ্টেল সেইটো যিটো দেখিছে সন্মুখৰ পৰা প্ৰকাণ্ড ডাঙৰ হোষ্টেল নহয় আমাৰ অসমত বা ভাৰতত পোৱাৰ নিচিনা আমাৰ IITত যেতিয়া পঢ়িছিলোঁ তাৰ হোষ্টেলবিলাক অসম্ভৱ ডাঙৰ
এটা হোষ্টেলত বহুত ভাগ কৰি ইয়াতো সন্মুখত আৰু দুটা হোষ্টেল দেখিছে প্ৰথমতে এটা আৰু পিছফালে এটা ইয়াতো আৰু কেইটামান হোষ্টেল আছে গছৰ আঁৰে এয়া হ'ল কাম কৰা মানুহৰ সৰু ট্ৰাকৰ নিচিনা গাড়ী এখন এই গল্ফ কাৰ্টৰ নিচিনা কিন্তু অলপ ডাঙৰ চবতটো ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ হ'লে খোজকাঢ়ি গ'লে আধা ঘণ্টা লাগি যাব গতিকে কাম কৰা মানুহ খোজকাঢ়ি গৈ থাকিলে এনেও কাম নহ'ব সেইকাৰণে এনেকুৱা বহুত গাড়ী কিনি দিছে এইখন আৰু এখন গাড়ী এইয়া হোষ্টেলৰ এইটো এটা হোষ্টেল মই ক'লোঁ আগতে চাওঁ বাৰু কি নামটো কৈছে হোষ্টেলটোৰ এইখনো এখন বেলেগ গাড়ী ফেচিলিটিজ ছাৰ্ভিচেছ তেওঁলোকে কিবা মেৰামতি কৰিবলগীয়া হ'লে কৰিবলৈ আহে এইটো হোষ্টেলটোৰ নাম কৈ দিছে কল'ৰ হাউচ মানে আমাৰ হোষ্টেলবিলাক কল'ৰাডৰ স্কি ৰিজৰ্ট আৰু পাহাৰৰ ওপৰত নামাঙ্কিত কৰা হৈছে নামাঙ্কিত ইয়াত এটা স্কি ঠাই আছে যাৰ নাম কল'ৰ মাউণ্টেন তাৰ নামত কৰা হৈছে এতিয়া মই উভতি যামগৈ এইফালে কেম্পাছ পশ্চিমলৈ আৰু ধৰক 15-20 মিনিট খোজকাঢ়ি গৈ থাকিব পাৰে মই নাযাওঁ আৰু এতিয়া উভতি যাওঁগৈ মোৰ কামলৈ খোজকঢ়া এতিয়া 15-20 মিনিট হ'লেই গতিকে অলপ কাম কৰিব লাগে এতিয়া সোমাই যাম এই হোষ্টেলবিলাকৰ মাজেদি যিটো দেখুৱাইছিলোঁ আপোনালোকক সন্মুখৰ পৰা এইটো এতিয়া বন্ধ আছে এইটো কিন্তু খোৱা ঠাই মানে আমাৰ কি বুলি ক'ব লজ বুলি কয় ইয়াত কিন্তু ইয়াত খোৱা ঠাই ৰন্ধা বঢ়া কৰা হয় লেখা আছে লাৰ্জ কেছলেছ ফেচিলিটি ইয়াত টকা পইচা দিব নালাগে আগতে টকা পইচা দিব লাগে বা কাৰ্ড দিব লাগে লাৰ্জ এইটো এটা হোষ্টেল একে লগতে হোষ্টেলটো হোষ্টেলৰ এইটো এটা এই বিল্ডিংটো খোৱা বিল্ডিং কাষতে হোষ্টেল ইয়াত তেওঁলোকে দলং দিয়া অহা যোৱা কৰিব পাৰে ওপৰে ওপৰে এইটো হোষ্টেলৰ নাম হ'ল এছপেন হাউচ এছপেনো এটা স্কি ৰিজৰ্ট বা পৰ্বত এছপেন মাউণ্টেন বুলি আমি হোষ্টেলবিলাকৰ মাজে মাজে গৈ আছোঁ কেম্পাছত চিগাৰেট খাবলৈ দিয়ে কিন্তু যিকোনো ঠাইত খাব নোৱাৰে কিছুমান ঠাইতহে খাব পাৰে লেখা আছে ডেজিগনেটেড টবেকো ইউজ এৰিয়া পিছফালে এই পাহাৰটো আছে ইয়াত দুটা বেলেগ হোষ্টেল আহি আছে ব্ৰেকেন ৰিজ হাউচ আৰু ষ্টিম ব'ট হাউচ এই দুটা পাহাৰ কল'ৰৰ ভিতৰতে আমি আগফালে দি আহিছিলোঁ এতিয়া মাজেদি গৈছোঁ এইবিলাক হোষ্টেলবিলাক ইয়াত যিকোনো ঠাইতে দেখিব মানুহৰ কুকুৰ বহুত আছে কুকুৰ ফুৰাবলৈ নিলে কুকুৰে হাগেতো সেইকাৰণে ইয়াত লিখা আছে কুকুৰে হাগিলে চাফা কৰি দিব বুলি পেলাবলৈ বস্তু আছে ইয়াত সাধাৰণতে প্লাষ্টিকৰ ঠোঙা থাকে আদি নাই কিন্তু কুকুৰে হাগিলে চাফা কৰি ইয়াত সোমাই দিব লাগে বা ক'ৰবাত কেম্পাছটো বেছ চাফা দেখিছে ঘাঁহ চাহবিলাক ধুনীয়াকৈ কাটি ৰাখিছে ফুল চুল বেছি নাথাকিলেও ধুনীয়াকৈ ৰাখিছে এইটো টেলৰাইড হাউচ এইটো বেলেগ এটা হোষ্টেল এইটো কিষ্টন হাউচ বেলেগ এটা হোষ্টেল এইটো
হোষ্টেলৰ ঠাইত চৌহদত প্ৰায় 10টামান আছে। সেইটো এটা বিল্ডিং আমি আগতে পাৰ হৈছিলোঁ, মই কৈছিলোঁ, য'ত মনোবিজ্ঞান, অৰ্থনীতি ইত্যাদি পঢ়ায়। কেইটামান ফুল উঠি, গান্ধা ফুল আৰু কি ফুল নাজানো, এইটো আমাৰ জানো হেৰি দেখোন হালধি গছৰ নিচিনা। জেল হাউচ বুলি বেলেগ এটা, ডৰমিটৰী মনাৰ্ক হাউচ বুলি বেলেগ এটা হোষ্টেল। এতিয়া মই উঠি এই হোষ্টেলবিলাকৰ পৰা ওলাই যাম। পিছফালে এটা পাহাৰ আছে, দেখুৱাই মই বন্ধ কৰি দিম। এতিয়ালৈকে প্ৰায় 20 মিনিট হৈ গ'ল। মই উঠি আহিছোঁ হোষ্টেলবিলাকৰ মাজৰ পৰা। এইটো এটা পাহাৰ দেখিছেনে, ৰকী পৰ্বতমালাৰ নামনিৰ ঠাই এখন। এইফালে পাহাৰ, পিছফালে আমাৰ হোষ্টেলবিলাকৰ পিছফালে মই কাম কৰোঁ। এই যে বিল্ডিংটো সন্মুখত আহি আছে, সেইটো বিল্ডিঙত তাতে ইঞ্জিনিয়াৰিং আছে, কম্পিউটাৰ চায়েন্স আছে, আৰু মই ক'লোঁ আগতে আমাৰ ফিজিক্স, পদাৰ্থ বিজ্ঞান আৰু বায়'লজি, প্ৰাণীবিদ্যা আছে, প্ৰাণীবিজ্ঞান। তালৈকে যামগৈ এতিয়া। আৰু পথাৰ এখন আছে, তাত খোলা পথাৰ আছে। তাত কিছুমান ল'ৰা ছোৱালীয়ে, সৰু ল'ৰা ছোৱালীয়ে কিবা ব্যায়াম কৰি আছে দেখোন আজি। এইবিলাক কলেজীয়া ল'ৰা ছোৱালী নহয়, বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালী নহয়, ক'ৰবাৰ পৰা কিবা চাগে আমাৰ চৌহদত হোৱা অনুষ্ঠানলৈ আহিছে। এইটো সেয়া কিবা খেলি আছে, বাস্কেটবল খেলি আছে। এইটো আমাৰ 2 নম্বৰ ইঞ্জিনিয়াৰিং বিল্ডিংটো, পিছফালে পাহাৰ। এয়া পিছফালে পাহাৰ, তাতে গাড়ী যোৱা ৰাস্তা আছে ভালেখিনি। এই দূৰতটো পাহাৰ, এইটো ওখ পাহাৰ। এইবিলাক 14,000 ফুট ওখ পাহাৰ। এইবিলাক চুটি পাহাৰ, বেছি ওখ পাহাৰ নহয়, চাপৰ পাহাৰ। এইটো হ'ল প্ৰথমটো ইঞ্জিনিয়াৰিং বিল্ডিং। তাত কিবা এতিয়া এই গৰমৰ বন্ধত কাম কৰি আছে। ঘৰটো অলপ ভাঙিছে আৰু অলপ নতুনকৈ বনাব, সেইকাৰণে। মই ৰাস্তাটো পাৰ হৈ যাম। এইটো আমাৰ ইঞ্জিনিয়াৰিং 2 নম্বৰ বিল্ডিংটো, প্ৰথম ইঞ্জিনিয়াৰিং বিল্ডিংটো। মোৰ অফিচটো অস্থায়ীভাৱে দ্বিতীয় ইঞ্জিনিয়াৰিং বিল্ডিঙত, কিয়নো প্ৰথমটো ইঞ্জিনিয়াৰিং বিল্ডিঙত তেওঁলোকে এইটো বিল্ডিঙত কিবা ভঙা চিঙা পুনৰ নিৰ্মাণ এনেকুৱা কাম কৰি আছে। এইটো এজন কাম কৰা মানুহ দেখিছে নেকি, এজন বহুত মানুহে কাম কৰি আছে ভিতৰত, বাহিৰৰ পৰা দেখা গৈছে এজন। মই সোমাম এতিয়া মোৰ বিল্ডিঙৰ ভিতৰত। মোৰ বিল্ডিংটো অকণমান দেখুৱাই দিব পাৰোঁ, বিশেষ চাবলৈ একো নাই বিল্ডিঙৰ ভিতৰত। কেতিয়াবা বেলেগে দেখুৱাম। এইটো আৰু এইটো মোৰ লেব। এইটো মোৰ লেব, এইটো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৱৰ্কশ্বপ। হ'ব আৰু আজিলৈ থ'লোঁ, প্ৰায় 5 মিনিট হৈ গ'ল আৰু দীঘলীয়া নকৰোঁ।